हेलो फ्रेंड, आज मैं आपनलोকৰ এটা নতুন ৰেচিপি আনিছোঁ। এইটো হ'ল বেঙেনা পোৰা দি গছি মাছ। এই দেখিছে নহয়, গছি মাছ এপিচ মাছ বেলেগ বাৰু, বাকীখিনি গছি মাছ। ডাঙৰ গছি মাছ এটা আনিছিলে, তাৰে মই কেইপিচমান ৰাখিছিলোঁ বেঙেনা পোৰা দি বনাম বুলি। আজি আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম। মই বেঙেনা দুটা লৈছোঁ, বিলাহী দুটা, এই ধনিয়াৰ পাত, কেঁচা জলকীয়া, আদা নহৰু পিছা 1 চামুচ আৰু বাকী কিবা কিবি মছলা লাগিব, সেইখিনি আপোনালোকক পিছত দেখাম বাৰু। আহক আমি এতিয়া ৰেচিপিটো কেনেকৈনো বনাব পাৰি চাওঁ আহক। এই বেঙেনা পোৰাবলৈ হ'লে প্ৰথমতে বেঙেনাটো এই চুৰিৰে আগটোৱেদি এনেকৈ ফুটাই ল'ব। এনেকৈ ফুটাই ল'লে এতিয়া বেঙেনাটো পোৰাৰ সময়ত ফাটি নাযায়। এনেকৈ কিছুমান জেগাত ফুটাই ল'ব, তেতিয়া পুৰিব ভাল হয়, ভিতৰৰখিনিও ভালদৰে সিজে আৰু বেঙেনাটো পোৰাৰ সময়ত ফাটি নাযায়। আহক আমি বেঙেনাটো পুৰোঁ। বেঙেনাটো মই গেছতে এইদৰে পুৰিব দিছোঁ, কাৰণ বাহিৰততো আমাৰ চৌকা নাই, সেইকাৰণে মই গেছতে এনেকৈ পুৰিব দিছোঁ। এটা এটাকৈ 10টা বেঙেনা পুৰি ল'ম। বেঙেনাটো পুৰি থাকোঁতে এইদৰে উল্টাই পাল্টাই দিব, তেতিয়া চাৰিওফালে ভালদৰে সিজি যাব। আপোনালোকেতো বেঙেনা পুৰি পাইছে নিশ্চয়, আপোনালোকক ক'ব লগা নাই, তথাপিতো মই কৈছোঁ, যিবিলাকে নাজানে তেওঁলোকৰ কাৰণে কৈছোঁ। এইদৰে বেঙেনাটো উল্টাই পুল্টাই ভালদৰে পুৰি ল'ব, যাতে ভালদৰে সিজি যায়। মোৰ বেঙেনা পোৰা হৈছে, দেখিছে নহয়। সেই বেঙেনা দুটা ঠাণ্ডা হ'লে আমি ইয়াৰে বাকলিবোৰ চাফা কৰি পিটিকি ল'ব লাগিব। পিটিকি ল'লে নিমখ তেল একো দিব নালাগে, অকল পিটিকি ল'লেই হ'ল। ভালদৰে পিটিকি ল'ব, ঠাৰিবোৰো গুচাই দিব। বেঙেনাখিনি মই এইদৰে চাফা কৰি পিটিকি লৈছোঁ, আপোনালোকেও এনেকৈ ল'ব। এই কেৰাহীত মাছ ভাজিব দিছোঁ। মাছখিনি আগতে ভালদৰে ভাজি এটা বাচনত নমাই থ'ব। মই এইদৰে ধনিয়াখিনি কাটি লৈছোঁ, পিঁয়াজখিনিও মিহিকৈ কাটি লৈছোঁ, জলকীয়া কাটি লৈছোঁ আৰু বিলাহীখিনিও এইদৰে সৰু সৰুকৈ কাটি লৈছোঁ। মই কেৰাহীৰ পৰা মাছখিনি নমাই থৈ ইয়াত জলকীয়া আৰু পিঁয়াজখিনি দি দিছোঁ। এইখিনি ভালদৰে ভাজি ল'ব। এইখিনি আধা ভাজা হোৱাৰ পিছত আদা নহৰু পিঠাখিনি দি দিব ইয়াৰ লগত একেলগে। এইখিনি আদা ভাজা হৈছে, মই এতিয়া আদা নহৰু পিঠাখিনি দি দিছোঁ। এইখিনিও ভালদৰে ভাজি ল'ব। এইখিনি ভাজা হৈছে, ইয়াত অকণমান মই হালধি দি দিছোঁ। এতিয়া বিলাহীখিনি, কাটা বিলাহীখিনি মই দি দিছোঁ। বিলাহীখিনি ভালদৰে ভাজি ল'ব, যাতে ভালকৈ সিজি যায়। ভালকৈ সিজালৈকে কম জুইত ভাজি ল'ব। ইয়াত আমি আহক এতিয়া কিবা কিবি অলপমান মছলা দিওঁ। মছলা জিৰাৰ গুড়ি দিছোঁ 1 চামুচ, তাৰপিছত এইটো লাল মিৰ্চ অলপমান, চিকেন মছলা অলপমান দি দিব। অলপ অলপ দিব, বেছি দিব নালাগে। গন্ধটো বৰ ধুনীয়া ওলাইছে, মাংসৰ নিচিনা ওলাইছে গন্ধটো। খাব মন গৈছে দেখি গন্ধটো শুনিয়ে। এদিনাকে অহা মানুহে ভাবিব মাংসই বনাইছে। আপোনালোকেও এইদৰে বনাই কিনে বেঙেনা পোৰাৰ আঞ্জা মাছেদি খাবচোন, খাই নিশ্চয় ভাল পাব। আৰু খাই কিনে কমেণ্ট কৰিব নাপাহৰিব, কেনেকুৱা পায় মোক জনাই দিব। মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ ভাল লাগে, লাইক এটা কৰি দিব, আৰু নতুনকৈ যদি চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, আৰু বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব লগতে যদি ভাল লাগে।
এতিয়া আমি এই বেঙেনা পোৰাখিনি ইয়াৰ লগত দি দিম। বেঙেনা পোৰাখিনি দি ভালদৰে এইদৰে লৰাই দিব। বেঙেনা পোৰাখিনি ইয়াৰ লগত 2 মিনিটমান সময় কম জুইত ভাজি ল'ব। মই ইয়াত নিমখ দি দিওঁ, আপোনালোকে সোৱাদ অনুযায়ী নিমখখিনি দি দিব। এই বেঙেনা ভাজিখিনি হৈ গৈছে। ইয়াত মই এতিয়া পানী দিম। পানী এই গিলাচটোৰে 1 গিলাচ পানী দিছোঁ আৰু আধা গিলাচমান দি দিম মই পানী ইয়াত, আৰু আধা গিলাচ দি দিছোঁ। পানীখিনি দি ভালদৰে লৰাই দি উতলাব দিব। উতলি থাকোঁতে মাছখিনি দি দিব। আঞ্জাখিনি ভালদৰে উতলিছে দেখিছে নহয়। এতিয়া আমি ইয়াৰ লগত মাছখিনি দি দিলোঁ। মাছখিনি দি ভালদৰে লৰাই দিব। মাছখিনি দিয়াৰ 5 মিনিট নালাগে, 4 মিনিটমান ভালদৰে উতলিব দিব। উতলাৰ পিছত ধনিয়াখিনি দি দিব, কেঁচা ধনিয়াখিনি। এয়া এনেকৈ উতলিব দিব। মোৰ ভিডিঅ'বোৰ চাই পেলাই লাইক এটা কৰি দিব নিশ্চয়, আশা থাকিল। এয়া মই ধনিয়া পাতখিনি দি দিলোঁ এনেকৈ। আপোনালোকেও ধনিয়াৰ পাতখিনি দিব। ধনিয়া পাতখিনি দি ভালদৰে এবাৰ লৰাই দিব, দি গেছটো অফ কৰি দিব। কালাৰটো দেখিছে নহয়, ইমান ধুনীয়া হৈছে। এইদৰে বনাই কিনে খাবচোন। আলহী আহিলেও বনাই দিব পাৰিব, যিকোনো মাছেৰে বনাব পাৰে। এনেকৈ বনাই কিনে খাব। খাই কেনেকুৱা পায় মোক জনাব নাপাহৰিব কিন্তু। চাওক কালাৰটো কি ধুনীয়া হৈছে। এনেকৈ খাব বনাই, দেখিছে নহয়। মই বাতি এটাত এনেকৈ বাঢ়ি দিছোঁ, চাওকচোন। দেখি খাওঁ খাওঁ নিশ্চয় লাগিছে হয়নে? এইদৰে বনাই খাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।